নমস্কাৰ মোৰ জীৱনৰ প্ৰথম ব্লগ এইটো ঘৰৰ পৰাই চকুটো ফুলি আছে এতিয়া আমি পথাৰলৈ যাব ওলাইছোঁ তিনিজনে এইটো দক্ষ এইটো ৱাইফ এইটো মই চাওক পথাৰখন চাওক আপোনালোকে আমাৰ পথাৰখন কেনেকুৱা ইফালে এইখন স্কুল প্ৰাইমাৰী স্কুল মই পঢ়িছিলোঁ ইয়াত আমাৰ এখেতে পঢ়া এইখন স্কুল এতিয়া দেখিছ কিমান ডাঙৰ হ'ল কি ডাঙৰ হ'ল স্কুলখন নহয় তোমাক কৈছোঁ বহুত ডাঙৰ হ'ল এতিয়া কেনেকুৱা জেগাত স্কুলখন আপোনালোকে শুন চাই লওক একদম কেনে বাৰীৰ মাছ বাইবা এই বগৰীডাল আমাৰ এখেত আহোন থকাৰ পৰাই বগৰীডাল আছে আপোনালোকে শুন কি ৰাস্তা বগৰীডাল খাব অহাতে এজনে গুলিয়াই দিলে এই বিৰাৰ গছ মোৰ মূৰত আহি পৰিলে তেজেৰে চলাই এয়া চাওক বগৰীডাল লাগিছে খাব লাগিব দেই ধান পকি গ'ল পানী খোৱাই নাই চাওক আপোনালোকে ইমান দোৱা মাটি ইমান ধুনীয়া পৰিৱেশ হয় ধান দেখুৱাই গৈ আছোঁ কিছুমান ভাল বস্তু পালে দেখুৱাম বাৰু ধন্যবাদ এয়া চাওক আমাৰ মানুহজনে ধান কাটি আছে আপোনালোকক হাক এবাৰ দেখা দিওঁ দেই দেখি দিওঁ চাওক আমাৰ মানুহটোৱে ধান কাটি আছে হাই বুলি কৈ দেচোন হাই চাওক ইমান ধুনীয়াকৈ ধান কাটি আছে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আমি গৰু পাই গ'লো চাওক আমাৰ গৰু পাই গ'লো এইজন এই সেই দুইজন তাৰপিছত এই সেইটো এই আমাৰ মানুহজনে গৈছে আগত আৰু পাছত সেইজন আমাৰ ভাইটি হয় নায়ে ইপিনে ধান কাটা হৈছে এয়া চাওক আপোনালোকে মানুহটো যেনেহেন ডাঙৰিটো সেনেহেন সমানৰ চাওক সমানৰ হাঁহি বুলি দেই পাখিটো খুলি দিওঁ নমস্কাৰ আৰু এয়া হ'ল আমাৰ জেঠা নমস্কাৰ মানে আজিৰ ব্লগটো ইমানখিনি আছিল ছুটি হৈছে বহুত গম পাইছোঁ মাজে মাজে দিব চেষ্টা কৰিম নতুন যে যদি এইখিনি চাই ভাল পায় আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব